আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী। পাৰিম বুলি যিজনে মনত বিশ্বাস কৰে জীৱনত তেওঁহে জয়লাভ কৰিব পাৰে। জীৱনত আটাইতকৈ শক্তিশালী প্ৰদৰ্শক হ'ল নিজৰ শক্তি। একেৰাহে 21 দিন কৰা কোনো কামৰ পুনৰাবৃত্তিয়ে এটা অভ্যাসৰ জন্ম দিব পাৰে। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে। সেইটো হ'ল ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। সৎ কাম কৰিব গ'লে বাধা বিঘিনি আহিবই। নিৰ্ভয় চিত্তেৰেহে সেই বাধাক পুৰাপদ কামত কৰিব পাৰি। যিজনে নিজকে জ্ঞানী বুলি ভাবে সেইজন আটাইতকৈ মূৰ্খ। মানুহে জন্মৰ দ্বাৰা নহয়, মানুহে কৰ্মৰ দ্বাৰাহে মহান হয়। যি মানুহে নিজে একো চিন্তা নকৰে তেওঁ আনৰ গোলামত পৰিণত হয়। তদুপৰি তেওঁ নিজৰ প্ৰতি আৰু সমাজৰ প্ৰতি বিশ্বাসঘাতকতা কৰে। জীৱনত আমি কি কৰা উচিত কোনেও ক'ব নোৱাৰে। আমি সদায় নিজে নিজৰ পথ বিচাৰি ল'ব লাগে। জীৱনত সুখ বিচাৰে যদি আনে কি কয় তাক শুনিবলৈ বাদ দিয়ক। নিজৰ লক্ষ্যত ফ'কাছ কৰিব শিকা, নহ'লে দাপোনখনলৈ চালেও নিজৰ পৰিৱৰ্তে তাত লাগি থকা লেতেৰাখিনিহে দেখা পাবা। এইটো তোমাৰ আমাৰ কাৰণে বহুত প্ৰয়োজনীয় যে তুমি নিজৰ বিবেক আৰু বুদ্ধিৰ ওপৰত বিশ্বাস কৰা। জীৱনৰ সকলোতকৈ ভুল হৈছে নিজে ভালে থকা দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। তৰ্কতকৈ নীৰৱতাই ভাল। প্ৰতিশোধ নলোৱাকৈ বাট সলাই চলাই ভাল। আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি চলা অনেক গুণে ভাল। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। অহংকাৰ সেইজনে কৰে যিজনে হঠাৎ এনেকুৱা কিবা পাই যায় যিটো পোৱাৰ যোগ্যতা তেওঁ কোনোদিনেও নাছিল। সমাজে কি ক'ব কি নক'ব তাত মাথা নামাৰি নিজৰ লক্ষ্য পূৰণ কৰা উচিত। কাৰণ জীৱনটো সমাজৰ নহয়, জীৱনটো কেৱল আপোনাৰ।